বিষাদগ্ৰস্ত আবেলি মূৰত কৃষ্ণচূড়াৰ ৰঙা আকাশ এখন লৈ তাই বহি আছে। খহি পৰা বুকুৰ আঁচল ফটা অসংযত কাপোৰেৰে জিলিকিছে তাইৰ মলিয়ন কংকাল সাৰ শৰীৰৰ উঠা নমা ভাঁজবোৰে। বুকুত সজোৰে সাৱটি ধৰিছে নৱজাত পুতলা এটি। এই যেন লগৰীয়াৰ সৈতে খেলিব পুতলা পুতলা খেল এখন। পাষাণ পৃথিৱীক তাই চিনি নাপায়। সেয়েহে মহাকাব্যৰ কোনটি অচিনাকি নাম। অমানুহৰ পৃথিৱীখন তাই বুজি নাপায়। যাৰ দীঘল দাঁতবোৰে আঁকুহি খাব পাৰে পচা মঙহ আৰু শিশুৰ কলিজা আৰু সহবাস কৰিব পাৰে মৃতদেহৰ সৈতে। সিহঁতৰ পাখণ্ড নখবোৰ কাটি দিয়া নহয়, দাঁতবোৰ ভাঙি পেলোৱা নহয়। মানুহৰ পৃথিৱীত সিহঁতৰ বিৰুদ্ধে সকলো কথা শ্লোগান হৈ ৰৈ যায়। মাজে মাজে তাই হাঁহিছে, কাৰোবাক গালি পাৰিছে। মাজে মাজে ভেনা মাখি পৰা আহাৰবোৰ বুটলি খাইছে আৰু মাজে মাজে কেঁচুৱাটোৰ মুখত গুজি দিছে তাইৰ শুকান মলিয়ন পিয়াহ। বাটৰুৱাবোৰে ৰৈ ৰৈ চাইছে আৰু গুচি গৈছে। হয়তো ৰাতিৰ আন্ধাৰত তাইৰ মলিয়ন শৰীৰক সাৱটি ধৰি উন্মাদ হোৱা মানুহটো পাৰ হৈ গৈছে। দুষ্ট ল'ৰাবোৰে জোকাইছে, তাইৰ ভয় হৈছে। কি জানিবা কাহিনীয়ে তাইৰ বুকুৰ ধন। আয়ো দেহি কেনেকৈ কান্দিছে কেঁচুৱাটো। সেয়া অলপ আগলৈ গৈ কৃষ্ণচূড়া ৰাধাচূড়াৰ তলত ৰাধা কৃষ্ণবোৰ শাৰী শাৰীকৈ বহিছে। মানুহ অমানুহৰ প্ৰেম অপ্ৰেমৰ যুগান্তৰৰ গানত বিষাদগ্ৰস্ত আবেলি এটা ওলমি ৰৈছে। সৌ আকাশলৈ চাই থকা সোণাৰুৰে হালধীয়া ডালত